অধ্যক্ষ ডক্টর নুমল মমিন, আমার মন্ত্রী নন্দিতা গার্লুসা, রাজু টিসু চেয়ারম্যান কাউন্সিল, অভিজিৎ ক্ৰো ডেপুটি চেয়ারম্যান কাউন্সিল, সম্মানীয় বিধায়ক বিদ্যা সিং ইংলেং, দৰসিং ৰংহাং, ৰূপ সিং তেৰণকে আদি কৰি আমাৰ কাউন্সিলৰ ইএম সকল, এমএসসি সকল আৰু আমাৰ কাৰ্বি আলং জিলাৰ আয়ুক্ত, কাউন্সিলৰ প্ৰিন্সিপাল সেক্ৰেটাৰী, আমাৰ বিজেপিৰ সভাপতি ৰণাল্ড কিলিং, ৰিদীপ ৰংহাং আৰু প্ৰাক্তন এমপি হৰেণ সিং বেকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি আমাৰ বাবে এটা অতি আনন্দৰ দিন। আমাৰ গুৱাহাটীত যেনেকে উৰণীয়া সেতু বা ফ্লাইঅভাৰ নিৰ্মাণ হয়, তেনেকে আজি আমি কাৰ্বি আলঙৰ ডিফুটো সুন্দৰ 4 লেনিঙৰ এখন ফ্লাইঅভাৰ উদ্বোধন কৰিছোঁ। আৰু এই ফ্লাইঅভাৰখন আমি কাউন্সিলৰ প্ৰথম গৰাকী মুখ্য কাৰ্যবাহী সদস্য প্ৰয়াত খৰসিং তেৰঙৰ নামত উৎসৰ্গিত কৰিছোঁ। এই ফ্লাইঅভাৰখন 1.2 কিলোমিটাৰৰ, ইয়াতে ৰাজ্য চৰকাৰে 228 কোটি টকা খৰচ কৰিছে। আৰু এই ফ্লাইঅভাৰখন হোৱাৰ লগে লগে আমাৰ ডিফু টাউনত যান জঁট কমি যাব, যাতায়াতৰ সুবিধা হ'ব আৰু আমাৰ ফ্লাইঅভাৰৰ তলত থকা যিখিনি ভেকেন্ট প্লেচ থাকিব তাকো আমি পাৰ্কিং হিচাপে ব্যৱহাৰ কৰিব পাৰিম। আজি আমি কাৰ্বি আলঙত এখন নতুন কেন্সাৰ হস্পিটাল উদ্বোধন কৰিলোঁ। মাদ্ৰাজ, চেন্নাই, বম্বেত যেনেকে লাইনেক মেচিন থাকে, MRI থাকে, পেট চিটি থাকে, চিটি স্কেন থাকে, তেনেকে সকলো সুবিধা দি পেলাই আজি আমাৰ ডিফুত কেন্সাৰ হস্পিটাল হ'ল। এতিয়া আমাৰ কাৰ্বি আলঙৰ কেন্সাৰ পেচেণ্টে বম্বেত যাব নালাগে, চেন্নাইত যাব নালাগে, আনকি গুৱাহাটীতো যাব নালাগে, ডিফুতে তেওঁলোকে ট্ৰিটমেণ্ট কৰিব পাৰিব। এই কেন্সাৰ হস্পিটালখন কৰোঁতে আমি 270 কোটি টকা খৰচ কৰিছোঁ। তাৰ মানে এখন ফ্লাইঅভাৰ 228 crore, কেন্সাৰ হস্পিটাল 270 crore। আৰু লগতে আজি আমি ইয়াতে আমাৰ অসমৰ ছেকেণ্ড সৈনিক স্কুল, আজি আমি ইয়াতে 365 কোটি টকা ব্যয় কৰি আমি আধাৰশিলা কৰিছোঁ। 3 বছৰৰ ভিতৰত কাৰ্বি আলঙত সৈনিক স্কুলৰো নিৰ্মাণ হৈ যাব। কাৰ্বি আলঙত মেডিকেল কলেজ হ'ল, আসাম ইউনিভাৰ্চিটিৰ কেম্পাছ হ'ল, কেন্সাৰ হস্পিটাল হ'ল আৰু এতিয়া আমাৰ সৈনিক স্কুলো আমাৰ ইয়াতে নিৰ্মাণ হ'ব। ইয়াৰ লগতে আমি আমাৰ পশ্চিম কাৰ্বি আলং জিলাত নিৰ্মাণ কৰা মডেল কলেজৰো আজি আমি উদ্বোধন কৰিছোঁ। আৰু ডিফুত ক্ৰীড়া সন্থাৰ খেলপথাৰত নিৰ্মাণ কৰা ছুইমিং পুলৰো আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। ইয়াৰ লগে লগে কাৰ্বি আন্দোলনত শ্বহীদ হোৱা শ্বহীদ পৰিয়ালসকলক আমি 5 লাখ টকাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু লগতে কাৰ্বি কুৰুচা
যিসকলে ফাৰ্ষ্ট পেজত 10,000 টকা পোৱা নাছিল তেওঁলোককো আজি আমি ইয়াতে 10,000 টকা আগবঢ়াইছো। আপোনালোকে কওক, আগতে কংগ্ৰেছৰ গভৰ্ণমেণ্ট থাকোতে আমাৰ কাৰ্বি আলঙত ইমান কাম হৈছিলে নেকি কেতিয়াবা? কাৰ্বি আলঙত আগতে কেঞ্চাৰ হস্পিটাল হৈছিলে নেকি? কাৰ্বি আলঙত আগতে ফ্লাইঅভাৰ হৈছিলে নেকি? আজি আপোনালোকে মোক কওক, কাৰ্বি আলঙৰ আৰু আজি আমাৰ আগতে কংগ্ৰেছ থাকোতে কাৰ্বি আৰু ডিমাচা কুৰুচা সকলে চৰকাৰৰ পৰা সহায় পাইছিলে নেকি? আগতে কোনেও চৰকাৰৰ পৰা সহায় পোৱা নাছিল। কাৰ্বি আলং জিলাৰ উন্নয়নৰ বাবে আগতে কোনেও কাম কৰা নাছিল। আজি গুৱাহাটীত যেনেকে ফ্লাইঅভাৰ হৈছে তেনেকে আমাৰ ডিফুত ফ্লাইঅভাৰ হৈছে। দূৰ দূৰণিলৈকে আজি কাৰ্বি আলঙত আমাৰ ৰাস্তা হৈছে, কাৰ্বি আলঙত দলং হৈছে আৰু কাৰ্বি আলঙৰ একেবাৰে ভিতৰৰ গাঁৱলৈকেও আজি আমাৰ ৰাস্তা নিৰ্মাণ হৈছে। আজি আমাৰ ইয়াতে আমি কুঠৰীৰ পৰা দকমকালৈকে যি আমাৰ ৰাস্তা নিৰ্মাণ হ'ব 299 crores। এতিয়া আমি কাজিৰঙা কুঠৰীলৈকে যাবৰ কাৰণে নগাঁও দিও যাব নালাগে, বোকাখাটে দিও যাব নালাগিব। আমি সিধা দকমকাৰ পৰা কুঠৰীলৈকে যাব পাৰিম। তাৰো ৰাস্তাৰ আজি আমি ইয়াতে ফাউণ্ডেশ্যন কৰিছো। আমাৰ তাপাত মুক্ৰং সংযোগী পথ বিভিন্ন ৰাস্তা আজি আমি ইয়াতে ফাউণ্ডেশ্যন কৰিছো, যাতে আমাৰ কাৰ্বি আলঙৰ পাহাৰত থকা দূৰ দূৰণিত থকা ৰাইজে আমাৰ যাতায়াতৰ সুযোগ পাব পাৰে। মই যেতিয়া কাউন্সিলৰ ইলেকশ্যনত গৈছিলো তেতিয়া খেৰণী আৰু জিৰিকিন্নাঙৰ ৰাস্তা নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিলো আৰু ধনচিৰি আৰু ডিফুৰ মাজতো ৰাস্তা নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিলো। আজি আমি দুইটা ৰাস্তাই ইয়াত আমি অপেনিং কৰিছো, আমি ইনগ্ৰেশ্যন কৰিছো। মই যেতিয়া ধনচিৰিত কেম্পেইনত গৈছিলো, ধনচিৰিৰ মানুহে মোক কৈছিলে যে ডিফুৰ পৰা ধনচিৰি ৰাস্তা বনাই দিব লাগে। আমাৰ খেৰণী আৰু জিৰিকিন্নাঙত মোক কৈছিলে ৰাস্তা বনাই দিব লাগে। আজি আমি সকলো কাম কৰি আপোনালোকক আজি আমি উপহাৰ দিছো। মই বিশ্বাস কৰো কাৰ্বি আলঙত যিমানবিলাক কাম হৈছে আগত কেতিয়াও ইমান কাম হোৱা নাছিল। আজি আমাৰ তুলিৰাম ৰঙাঙৰ নেতৃত্বত কাৰ্বি আলং কাউন্সিল আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি আমাৰ ইমানবিলাক কাম হৈছে আৰু আগলৈও আমাৰ কাম হৈ থাকিব। আজিৰ দিনটোতে আমি 1,000 কোটি টকাৰ কাম আমি কাৰ্বি আলঙত হয় ইনগ্ৰেশ্যন কৰিছো, নহলে আমি ফাউণ্ডেশ্যন কৰিছো। আমি আশা কৰো যে কাৰ্বি আলঙৰ ৰাইজে নিশ্চয় এই কামবিলাক আপোনালোকে স্বীকৃতি দিব আৰু ইলেকশ্যন আহি আছে, সকলোৱে বিজেপি দলক ভোট দিব। দিবনে নিদিয়ে বিজেপিক ভোট? সকলোৱে বিজেপিক ভোট দিবনে নিদিব? সকলোৱে পাক্কা দিব। বহুত বহুত ধন্যবাদ। মই দীঘলীয়াকৈ নকওঁ, এতিয়া ইয়াৰ পৰা মই যোৰহাট যাব লাগিব, সেইকাৰণে বেছি কথা আজি নকৈ আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ইলেকশ্যনৰ সময়ত আকৌ আপোনালোকৰ মাজত আহিম, আপোনালোকৰ লগত কথা পাতিম। পুনৰবাৰ আপোনালোকক মই কাৰ্ডম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। মোৰ লগত সকলোৱে আৰু এবাৰ ক'ব,
भारत माता की नरेंद्र मोदी तुलिराम रंगहांग बहुत बहुत धन्यवाद जय हिंद वंदे मातरम।